UTPALvlogs ইউটিউব চেনেল অন্য ভিডিঅ' মই সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা লালুক বাছ ষ্টেণ্ডত এখন গাড়ী বাগৰি পৰিছে, ব্লক ইটাৰ গাড়ী। আৰু দেখিব পাইছে আপোনাৰ পাছফালে এখন চাওক আৰু সম্পূৰ্ণভাৱে ভিডিঅ'টো চাওক। ৰাতিপুৱা সময়ত আমি দৌৰিবলৈ আহোঁতে দেখিছিলোঁ আৰু এতিয়া সম্পূৰ্ণৰূপে গোটেই গাড়ীখন আধা অংশ ভাঙি পৰিছে, চাওক। যোৱা মাজনিশা লখিমপুৰ জিলাৰ লালুক বাছ ষ্টেণ্ডত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়, যাৰ ফলত এখন ইটা ভৰ্তি ট্ৰাক বাগৰি পৰে বাছ ষ্টেণ্ডৰ ওচৰতে। আৰু দেখিব পাইছে আপোনালোকে গাড়ীখন এইখন গাড়ী হয়, যি গাড়ীখন তেজপুৰৰ আছিলে S12B আছিলে। আৰু দেখিব পাইছে আপোনালোকে ইটা ভৰ্তি ট্ৰাক, যি ব্লক ইটা লখিমপুৰ জিলা হয়তো কোনোবা অঞ্চললৈ আনিছিলে আৰু ৰাতি নিজৰ ভুলৰ কাৰণে হয়তো এই দুৰ্ঘটনা সংঘটিত হৈছে। কাৰণ এনেকুৱা এটা ৰাস্তা, ইমান ফ্ৰী ৰাস্তা এটাত কাৰণ কোনো কাৰণ নোহোৱাকৈ হয়তো ড্ৰাইভাৰৰ নিজৰ ভুলৰ কাৰণে এই পথ দুৰ্ঘটনা সংঘটিত হৈছিলে। আৰু দেখিব পাইছে আপোনালোকে, চাওক, সকলোবিলাক পৰি আছে আৰু দামী দামী ইটা আছিলে, যাৰ ফলত গাড়ীখনৰ অনিষ্ট হ'ল, ইটাখিনি অনিষ্ট হ'ল। চাওক আপোনালোকে, কি ক'ব। আচলতে ড্ৰাইভাৰবিলাকৰ কাৰণে বহুত ভুল লাগে। যদি আপোনাৰ ৰাতি মাল খাই মদ খাই যদি গাড়ী চলায়, তেন্তে পথ দুৰ্ঘটনা হ'বই, যেনেকৈ নহওক। ইমান এটা ফ্ৰী ৰাস্তাত যি এটা জাষ্ট টাৰ্ণিং আছিলে, যে টাৰ্ণিংটোতেই এই সংঘটিত হৈছিলে। হয়তো ৰাতি কণ্ট্ৰল কৰিব নোৱাৰিলে আৰু সেইবাবে হয়তো এই পথ দুৰ্ঘটনা হ'বলৈ পালে। ৰাতিপুৱা মই দৌৰিবলৈ গৈছিলোঁ, উভতাৰ পাছতেই মই দৃশ্য দেখিবলৈ পাওঁ, মোবাইলত কেমেৰাত বন্দী কৰি থাকে আৰু বৰ্তমান আপোনালোকৰ মাজত এৰি দিছোঁ। আচলতে ড্ৰাইভাৰসকলে নিজে কেতিয়াও দুৰ্ঘটনা নকৰাই হৈ যায়, আৰু কিছুমান ড্ৰাইভাৰ নিজৰ ভুলৰ কাৰণেও এই দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা হয়। কাৰণ যদি ৰাতি এগালমান মদ খাই যদি নিচাত থাকিলে এক্সিডেণ্ট হ'বই। তাত ৰাস্তা ভালেই থাকক বা বেয়াই থাকক, মদ খালে ৰাতি নিচা হ'লে এক্সিডেণ্ট হ'বই। এইটোৱে আপোনালোকক অনুৰোধ কৰিছোঁ যে কেতিয়া আপোনালোকে মদ খাই গাড়ী নচলাওক আৰু আপোনালোকৰ নিজৰ জীৱনটোৰ কথা নিজে চিন্তা কৰক আৰু শ্ল' ড্ৰাইভ লং লাইফ। এয়া লালুক বাছ ষ্টেণ্ড হয়। লালুক বাছ ষ্টেণ্ডৰ এইফালে যায় বিপুৰীয়ালৈ যায় আৰু এইফালে যায় তেজপুৰ ফালে। আৰু এইটো বনাই আছে শ্বহীদ ভেলী, আৰু লালুক বজাৰখন এইফালে আছে। এইটোৱে হৈছে লালুকৰ এটা পৰিৱেশ, ৰাতিপুৱাৰ সময়ৰ পৰিৱেশ। এতিয়ালৈকে দোকান বজাৰ খোলা নাই, দুই এখন খুলিছে, তাৰপৰা এতিয়া ইমানে আছিলে।